পোনপ্ৰথমে এইটো ইঞ্জিন হৈ আছে। মই এখন বাইকৰ পৰা ইঞ্জিনটো আনিছোঁ আৰু ইয়াতে এতিয়ালৈকে বেক গিয়াৰ লগোৱা নাই। বেক গিয়াৰটো আৰ্থিক অসুবিধাৰ কাৰণে লগোৱা পৰা নাই আৰু তাতে ব্ৰেক আছে। ব্ৰেকৰ কাৰণে ডিছ ব্ৰেক লগাই দিছোঁ আৰু ব্ৰেক ডিছটো অলপমান আজি লগাম বুলি ভাবিছোঁ। আৰু লগতে ইয়াতে মানে গোবৰ গেছৰ কাৰণে ষ্ট'ৰ কৰিবৰ কাৰণে এনেকুৱা ডাঙৰ আমাৰ টিউব লাগিব। টিউব বা আমাৰ এনেকুৱা চিলিণ্ডাৰ ইউজ কৰিম। টিউবটোতকৈ চিলিণ্ডাৰটো বেছি ভাল হ'ব। চ' মানে প্ৰথমতে ইয়াৰ পৰা যোনখিনি গেছ আছে গেছটো ষ্ট'ৰ কৰিম। এনেকুৱাকৈ ইয়াতে ষ্ট'ৰ কৰাৰ পিছত মানে টিপটোত থাকিব ন? টিউবটো বা এটা বেলেগ চিলিণ্ডাৰ হ'লেও তাতে থাকিব। তাৰ পৰা ধুনীয়াকৈ যিমান লাগে সিমানৰ মানে ৰেগুলেটাৰে লাহেকৈ ওলাই ইয়াতে মানে বেলেগ এটা মেচিন থাকিব। তাত সোমাই যাব। তাৰ পৰা ইয়াতে ইঞ্জিনত কম্বাছন চেম্বাৰত গৈ পাইপ এটা লগাই দিম। তাৰপিছত কম্বাছন চেম্বাৰত গৈ তাৰ পৰা বাৰ্ণ কৰিব ইঞ্জিনে। কৈ দিওঁ নেকি? ৰানিং হোৱাৰ পিছত আৰু হেৰি নাই, ফাৰ্ষ্টৰখিনিতে অলপ হেৰি কৰে। পোনপ্ৰথমে এইটো ইঞ্জিন হৈ আছে। মই এখন বাইকৰ পৰা ইঞ্জিনটো আনিছোঁ আৰু ইয়াতে এতিয়ালৈকে বেক গিয়াৰ লগোৱা নাই। বেক গিয়াৰটো আৰ্থিক অসুবিধাৰ কাৰণে লগোৱা পৰা নাই আৰু তাতে ব্ৰেক আছে। ব্ৰেকৰ কাৰণে ডিছ ব্ৰেক লগাই দিছোঁ আৰু ব্ৰেক ডিছটো অলপমান আজি লগাম বুলি ভাবিছোঁ। আৰু লগতে ইয়াতে মানে গোবৰ গেছৰ কাৰণে ষ্ট'ৰ কৰিবৰ কাৰণে এনেকুৱা ডাঙৰ আমাৰ টিউব লাগিব। টিউব বা আমাৰ এনেকুৱা চিলিণ্ডাৰ ইউজ কৰিম। টিউবটোতকৈ চিলিণ্ডাৰটো বেছি ভাল হ'ব। চ' মানে প্ৰথমতে ইয়াৰ পৰা যোনখিনি গেছ আছে গেছটো ষ্ট'ৰ কৰিম। এনেকুৱাকৈ ইয়াতে ষ্ট'ৰ কৰাৰ পিছত মানে টিপটোত থাকিব ন? টিউবটো বা এটা বেলেগ চিলিণ্ডাৰ হ'লেও তাতে থাকিব। তাৰ পৰা ধুনীয়াকৈ যিমান লাগে সিমানৰ মানে ৰেগুলেটাৰে লাহেকৈ ওলাই ইয়াতে মানে বেলেগ এটা মেচিন থাকিব। তাত সোমাই যাব। তাৰ পৰা ইয়াতে ইঞ্জিনত কম্বাছন চেম্বাৰত গৈ পাইপ এটা লগাই দিম। তাৰপিছত কম্বাছন চেম্বাৰত গৈ তাৰ পৰা বাৰ্ণ কৰিব ইঞ্জিনে।